মৰ্মিতা মিত্ৰ নামৰ বংগৰ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ এটাও গান অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ লগত সংপৃক্ত হৈ তেওঁ নুগুৱাকৈ নিলিখাকৈ আজি অসমৰ ভিন্ন ঠাইত মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি জুবিন গাৰ্গ নামৰ এই শব্দ ব্যৱহাৰ কৰি মঞ্চত উদ্যম নৃত্য দিছে, সুৰ বিকৃত কৰিছে আৰু তাহানিৰ পৰা কৰি আহিছে প্ৰথম দিনাখনৰ পৰা, আৰু মাইক্ৰফোনটোত মায়াবিনী বুলি লিখি লৈছে। আজিলৈকে হয়তো অসমৰ ৰাইজে এনেকুৱা ধৰণৰ নাটকবিলাক দেখা নাছিল, কিন্তু তেওঁ এই জুবিন গাৰ্গ ঢুকুৱাৰ পৰা আজিলৈকে বহুত কেইখন মঞ্চ কৰিছে, তেওঁ ফেচবুকত আপোনালোকে দেখিব। কিন্তু এবাৰো তেওঁ মঞ্চত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব নোৱাৰিলে। আজি অজয় ফুকন ডাঙৰীয়া হওক বা অন্যান্যসকল আমি সদায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ, আৰু এই মুহূৰ্ততো আমি ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা নাই। এই মুহূৰ্ততো উদ্দেশ্য এটাই যে এইবিলাকৰ আঁৰত গৈ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ক'ৰবাত হেৰাই যায়। আৰু আটাইতকৈ ডাঙৰ কথা যে মৰ্মিতা মিত্ৰ মইমতালি কৰি আছে। মৰ্মিতা মিত্ৰই কোনো ধৰণৰ মানে আক্ষেপ ভক্ষেপ নাই, কোনো ধৰণৰ মানে উপলব্ধি নাই, যে যি মন যায় তাকে কৰি আছে, নিজকে কেতিয়াবা জুবিন গাৰ্গ বুলি ভাবে। মানে এইখিনি আমি কেতিয়াও হ'ব নিদিওঁ, সেইখিনি হ'বলৈ আজিলৈকে কোনো হোৱা নাই। অসমত এজনেই ৰজা আছিল, অসমত জুবিন গাৰ্গ এটাই হয়, ছেকেণ্ড কোনো জুবিন 100 পৰা 100লৈকে জুবিন গাৰ্গৰ স্থান কোনেও ল'ব নোৱাৰে, আৰু কোনেও এতিয়ালৈকে জন্ম হোৱা নাই। যিধৰণে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা, তাৰপিছত জুবিন দা, আৰু এই স্থান এতিয়ালৈকে ল'ব পৰা কোনো এতিয়ালৈকে জন্ম হোৱা নাই, আৰু আমি ভাবোঁ আমাৰ জীৱনকালত আমি নাপাম। কিন্তু তাৰপিছত কোনোবাই ভাবিলে ভুল হ'ব যে আমি জুবিন গাৰ্গক আমি যিকোনো ধৰণে ব্যৱহাৰ কৰিব পাৰিম। কাৰণ কিয় জুবিন গাৰ্গৰ প্ৰতিটো ভাল কামত, জুবিন গাৰ্গৰ প্ৰতিটো ভাল সত্তাত, আমি বিপ্লৱত আমি জড়িত আছিলোঁ। জুবিন গাৰ্গ ফেন ক্লাব গঠন কৰিছোঁ, আমি সেউজ অসম গঢ়াৰ আমি গোটেই সমগ্ৰ অসমতে নাহৰ পুলি ৰুবৰ কাৰণে আমি আকৌ নতুন এটা জাগৰণ সৃষ্টি কৰিছোঁ। আমি ছেভ ৰাইনো ছেভ আছাম গড় হত্যা ৰোধ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ জুবিন গাৰ্গৰ নেতৃত্বত। আমি দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম, আমি এই যি শ্লোগান আমি আৰম্ভ কৰিছিলোঁ, আমি সেইখিনি জুবিন গাৰ্গৰ লগত আছোঁ। আৰু জুবিন গাৰ্গৰ মহাশক্তি হিচাপে আমি বিভিন্ন আমি ফেন ক্লাবেই হওক বা অনুৰাগী মঞ্চ হওক আমি আছোঁ, কাম কৰি আছোঁ। আৰু সেইকাৰণেই যে এইসকল মানুহে আমি জুবিন গাৰ্গক কোনোবাই ব্যৱহাৰ কৰিব, জুবিন গাৰ্গৰ নামত কোনোবাই একদম টকা লুটিব, তাৰপিছত গৈ কিনে বেলেগ বেলেগ কামত খটুৱাব বা বিভিন্ন ধৰণে মানে ফটো দিব, কিবা কৰিব, এইবিলাক সহ্য সীমা বাহিৰত হৈ গৈছে। আচলতে আমি বহুত সময় আমি আচলতে অপেক্ষা কৰিলোঁ, বহুত সময় আমি চালি জাৰি চালোঁ। আজি সীমা চেৰাই গৈছে কাৰণে আমি এখন সংবাদমেল দিছোঁ, সংবাদ মাধ্যমৰ আগত আমি এই কথাখিনি কৈছোঁ যে সীমা চেৰাই গৈছে মৰ্মিতা মিত্ৰই, ইয়াৰ পিছত আৰু ৰেহাই দিয়া নহ'ব। সেইকাৰণে কাইলৈৰ ভিতৰত যদি অসমবাসী ৰাইজক মাফ নোখোজে, দুনাই এনেকুৱা কাম নকৰোঁ বুলি যদি প্ৰতিশ্ৰুতি নিদিয়ে, আমি কাইলৈ কিন্তু এজাহাৰ দাখিল কৰিম। প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব, এইটো। আৰু এটা কথা মানুহে উল্লেখ কৰি আছে যে শিল্পীৰ কোনো সীমা নাথাকে, শিল্পীয়ে সকলোতে গান গাব পাৰে, সেইটো আমি মানি লৈছোঁ। জুবিন গাৰ্গে তাৰ কেইবাখনো চিনেমাত গান গাইছে, তাৰ ওপৰত অধ্যয়ন কৰিছে, সেইকাৰণে জুবিন গাৰ্গক কলকাতা বা অন্যান্য ঠাইত নি পেলাই মানুহে মৰম দিছে। এওঁতো আজিলৈকে এটাও গান গোৱা নাই, আজিলৈকে মাত্ৰ এজন মানুহৰ ষ্টুডিঅ' তেওঁ দুৱাৰদলিত গছকিছে, তাৰ বাহিৰে কাৰো তাতে নাযায়। ইয়াতে অনুষ্ঠান কৰি তেওঁ বাহিৰত গুচি যায়, তেওঁক আৰু কোনো মানুহে তেওঁক যোগাযোগত নাপায়। এটা কথা ঠিক, কিন্তু কথাৰে নহয় কামেৰে হ'ব, আমি প্ৰতিবাদ কৰিম। কিন্তু আৰু সমিতিবিলাককো কৈ দিছোঁ, এনেকুৱা যদি সিদ্ধান্ত লৈছে প্ৰত্যাহাৰ কৰক। আমি একো শক্তিক ভয় নকৰোঁ, যুৱ প্ৰজন্মই একো শক্তিক ভয় নকৰে। আৰু অজয় ফুকনৰ কথা আপোনালোকে জানে, মোৰ কথাও জানে, এইকেইদিনত আমি সজোৰে আমি সেই খবৰটো শুনাৰ পৰা এতিয়ালৈকে প্ৰতিবাদ কৰি আছোঁ, বহুতে কিন্তু কেমেৰাৰ আগত আহি কান্দিলে, অলপ দিনৰ পিছত দেখিবা যে কোনোবা ৰাজনৈতিক মঞ্চত গৈ গান গাই আছে, তাতো আমাৰ আপত্তি নাই। কোনে কি কৰা কৰি থকা, মানুহ এতিয়া সচেতন হ'ল। মুঠতে আমাক ন্যায়টোও লাগে, আৰু এনেকুৱা ধৰণৰ বহিৰাগত সংস্কৃতিক উফৰাই দিবৰ কাৰণে সকলো অসমবাসী তথা সংবাদ মাধ্যমৰ সহযোগিতা লাগে। আৰু এটা কথা, আমি তেনেকুৱা বহু উদাহৰণ আছে, আমি তেনেকুৱা যে আমি যিবিলাক আমাৰ আচলতে আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অসমৰ কাৰণে বেয়া, যেনেকৈ কা আন্দোলনৰ সময়ত আমি কেইজনমানে শিল্পী সমাজৰ হৈ কা আন্দোলন আমি আৰম্ভ কৰিছিলোঁ। আমি এখন ফ্লেগ লৈ কিনে মাত্ৰ তেতিয়া 200-300 ল'ৰা গোট খাইছিল, তাৰপিছত কিন্তু 1000-1000, 50,000, 1 লাখ মানুহ গোট খাবলৈ সক্ষম হৈছিলে। তাৰপিছত অভিনীলৰ হত্যাকাণ্ডৰ যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, ৰাজপথত নামিছিলোঁ, তেতিয়া আমি মাত্ৰ 4জনমান ল'ৰা আছিলোঁ। সেই 4জন ল'ৰাৰ পিছত গৈ কিনে কিন্তু মানুহ গুৱাহাটী ৰাজপথত 40-50 হাজাৰ মানুহ হ'ল। এইটো কথা তেওঁলোকে মানে ভাবিলে ভুল হ'ব যে আমি মাত মাতিছোঁ একো নহ'ব। আমি মাত মাতিলে কিন্তু জুবিন দাই যিধৰণে কৈছিল আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ, আমি কিন্তু সকলোখিনি কৰিব পাৰোঁ। আৰু আমি আজি
মানে খুব ভালভাৱে সৎভাৱে আৰু আমি আজি আহ্বান জনাইছোঁ যে ভুল হ'ব পাৰে মানুহৰ, কিন্তু সেই ভুল স্বীকাৰ কৰি নৈতিক দায়িত্ব আছে, দায়বদ্ধতা পালন কৰি কিনে ভুল স্বীকাৰ কৰক, ক্ষমা খোজক, আৰু যদি ক্ষমা নোখোজে তেনেহ'লে ভয়ংকৰ হ'ব। আৰু মৰ্মিতা মিত্ৰক কোনো অসমত অনুষ্ঠান কৰিব দিয়া নহ'ব, আৰু জুবিন অনুৰাগীয়ে, জুবিন ফেন ক্লাবে অনুষ্ঠান কৰিব নিদিয়ে মৰ্মিতা মিত্ৰক, বাধা দিব। তেতিয়া কিন্তু আমাক প্ৰশ্ন কৰিলে নহ'ব, চিধা কথা। আৰু আহ্বায়ক সমিতি সকলোকে সকীয়াই দিছোঁ যে আপোনালোকে যদি মৰ্মিতা মিত্ৰ অনুষ্ঠান কৰাব খোজে তেনেহ'লে মৰ্মিতা মিত্ৰক কওক যে মৰ্মিতা মিত্ৰই যাতে মাফ খোজে অসমবাসী ৰাইজৰ ওচৰত, আৰু যদি মাফ নোখোজে তেনেহ'লে আপোনালোকে যদি অনুষ্ঠান কৰে তাত যদি পৰিস্থিতিৰ সৃষ্টি হয়, তাত যদি কিবা এটা হয় তেনেহ'লে কিন্তু আমাৰ বাবে আচলতে অতি পৰিতাপৰ বিষয়, অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে আমি যিটো সময়ত আমি অসমৰ বিভিন্ন মঞ্চত আমি অনুষ্ঠান কৰি আছোঁ, আমি এইবাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছোঁ। ক'ৰবাত আমি কোনো এক টকা মাননি নোলোৱাকৈও আমি কিন্তু গীত পৰিৱেশন কৰিছোঁ, তাৰ উদাহৰণ আছে। আৰু আমি কেৱল জুবিনদাৰ জয়গান গাইছোঁ, আৰু জুবিনদাৰ যি সত্তাটো, যি সাংগীতিক সত্তা, যি সাংগীতিক জয়যাত্ৰা, এয়া আমি গোটেই অসমত আমি ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ গৈ আমি কৰি আহিছোঁ। কাৰণ কিয় আমি জুবিন গাৰ্গৰ সত্তাটোক আমি আগুৱাই নিব লাগিব। কিন্তু তেনে সময়তে কিছু কণ্ঠশিল্পী, গায়ক গায়িকা, যে আচলতে যিসকলক তথাকথিত গায়ক গায়িকা বুলি কয়, কিছু সংখ্যক আমাৰ অসমৰ, কিছু সংখ্যক বাহিৰৰ বা কোনোবা বংগৰ, তেওঁলোক গীত পৰিৱেশন কৰি যি ধৰণৰ বিকৃতকৰণ কৰিছে জুবিনদাৰ গীতসমূহত, যিগৰাকী প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছৰ পৰা আমাৰ সকলোৰে হৃদয়ত আমি আচলতে এক বুকুৰ চিঞৰ হৈ আছে যে আমি জুবিনদাৰ ন্যায় কেতিয়া পাব, যে জুবিনদা কেতিয়াবা যেন জুবিনদাক আমি আকৌ মাজত ঘূৰাই পাম। কোনোবাই চকুলো টুকি কিনে কৈছে আকৌ এবাৰ উভতি অহা না। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত আমি শোকত ম্ৰিয়মান হৈ আছোঁ। আমাৰ গোটেই অসমখন আজি বিহু যদিও উকা উৰুঙা, আজি ৰঙালী কিন্তু আজি কঙালী। তেনে সময়ত বিভিন্ন আহ্বায়ক সমিতিয়ে বিহু অনুষ্ঠান আয়োজন কৰিছে, কিছুৱে বিহু অনুষ্ঠান আয়োজন কৰা নাই, জুবিনদাক শ্ৰদ্ধা জনাই বা তেখেতসকলৰ মনে আচলতে কোৱা নাই। যেতিয়া মনত ৰং নাথাকিব তেতিয়া আৰু ৰঙালী উৎসৱ আয়োজন কৰি তেওঁলোকে কোনো ধৰণৰ আমোদ ল'ব খোজা নাই। আৰু সেইখিনিক আমি আদৰণি জনাইছোঁ, সকলো ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকৰ সিদ্ধান্তক, বা যিসকলে আয়োজন কৰিছে তেখেতসকলেও সৰুকৈ হ'লেও বা জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দি মেলি হ'লেও বা সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ আচলতে শতবাৰ্ষিকী, আচলতে 100 বছৰীয়া জয়ন্তী তেওঁলোকে পালন কৰিছে। আমি নিশ্চয় তেওঁলোককো আমি আদৰণি জনাইছোঁ। কিন্তু কিছু আহ্বায়ক সমিতি, এনেকুৱা আহ্বায়ক সমিতিও আছে যিসকলে নেকি যে জুবিন গাৰ্গৰ দৰে মহান শিল্পীগৰাকীৰ সৃষ্টিসমূহক, গীতসমূহক ভুল ৰূপত উপস্থাপন কৰিছে, বিকৃতকৰণ কৰিছে। বিশেষকৈ এতিয়া এইবাৰ চকুত আহিছে এই মৰ্মিতা মিত্ৰ নামৰ এগৰাকী বংগৰ গায়িকা, যিগৰাকী গায়িকাই কাৰ সাহসত আছে, কাৰ প্ৰৰোচনাত বা কাৰ লৈ ইমান বেছি ময়মতালি কৰিছে, অসমীয়া গীতসমূহৰ ওপৰত কোনো ধৰণৰ চৰ্চা নকৰাকৈ কেৱল জুবিনদাৰ নাম লৈ, জুবিনদাৰ নামত জুবিনদাৰ কেইটামান গীত গায় 3-4 লাখ টকা মাননি লৈ অসমৰ মঞ্চত। আৰু যিবিলাক আহ্বায়ক সমিতি আচলতে অসমীয়া শিল্পী বিৰোধী আহ্বায়ক সমিতি আছে, যিবিলাকে অসমীয়া শিল্পীক বেয়া পায়, সেই আহ্বায়ক সমিতিসমূহে মৰ্মিতা মিত্ৰৰ সেই ভুলভাৱে উপস্থাপন কৰা গান বা জুবিনদাৰ বিকৃতকৰণ কৰা গান তেওঁলোকে পৰিৱেশন কৰিবৰ বাবে সুবিধা দিছে, মঞ্চ এখন দিছে, তেওঁলোকে বাহ দিছে, তেওঁলোকে একদম আনন্দত উল্লাসত উটি ভাহি গৈছে। তো এনেকুৱা কেতিয়াও আমি হ'ব দিব নোৱাৰোঁ। কাৰণ কিয় জুবিনদাৰ গীতসমূহক সঠিক ৰূপত উপস্থাপন হ'ব লাগিব, জুবিনদাৰ গীতসমূহক সংৰক্ষণ কৰিব লাগিব, এয়া আমাৰ অধিকাৰ। আৰু আমি জুবিন অনুৰাগী মঞ্চ, সদৌ অসম জুবিন অনুৰাগী মঞ্চ, আমি এইকাৰণেই গোটেই অসমীয়া সকলো ধৰণৰ সাংবাদিকৰ পৰা সাহিত্যিকলৈকে, শিল্পীৰ পৰা চিকিৎসকলৈকে, ঠেলাৱালাৰ পৰা ৰিক্সাৱালাৰ পৰা একদম IAS অফিচাৰজনলৈকে আমি জুবিন অনুৰাগী মঞ্চত সকলো আছে, সকলোখিনি মানুহ জড়িত আছে। আজি ব্যস্ততা খাতিৰত সকলো আহিব পৰা নাই, কিন্তু সময়ত যেতিয়া প্ৰয়োজন হ'ব ৰাজপথত আহিব লাগিব, বা এনেকুৱা ধৰণৰ যি কুকাণ্ড কৰি থাকিব তাৰ প্ৰতিবাদ কিন্তু জনাবই, বা সকলোখিনি মানুহ ওলাই আহিব। আজি মৰ্মিতা মিত্ৰই ভুল কৰিছে, এয়া স্পষ্ট কথা। আৰু যেতিয়ালৈকে মৰ্মিতা মিত্ৰই এই ভুলৰ ক্ষমা নোখোজে, নৈতিক দায়িত্ব স্বীকাৰ নকৰে, যে অসম বিৰোধী কাজ কৰিছোঁ বুলি যদি স্বীকাৰ নকৰে, বা জুবিন গাৰ্গক অসন্মান কৰিছোঁ বুলি বা জুবিন গাৰ্গৰ মান হানি কৰাত মোৰ ভুল হৈছে বুলি ক্ষমা নোখোজে, সেই পৰ্যন্তলৈকে কিন্তু আমি তেখেতক মাফ কৰি নিদিওঁ। আৰু
যদি 24 ঘণ্টাৰ ভিতৰত মৰ্মিতা মিত্ৰই যদি তেনেধৰণৰ কোনো ধৰণৰ ক্ষমা নোখোজে তেনেহ'লে আমি মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে আমি জুবিন গাৰ্গ অনুৰাগী মঞ্চ শিল্পী সমাজৰ হৈ আমি কাইলৈ আমি এজাহাৰ দাখিল কৰিম। এয়া চিধা কথা। আৰু মৰ্মিতা মিত্ৰ এৰেষ্ট হ'ব লাগিব। মৰ্মিতা মিত্ৰই কোনো অনুষ্ঠান কৰিব নোৱাৰিব আৰু জেল হাজতলৈ প্ৰেৰণ কৰা যাব।